গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত। ধূপধৰা খেকাপাৰাৰ কালী মন্দিৰত তাণ্ডৱ চলালে বন্যহস্তীয়ে। গোৱালপাৰা জিলাত হস্তী মানুহৰ সংঘাত কোনো নতুন কথা নহয়। এই সংঘাত দীৰ্ঘদিনীয়া। প্ৰায় বন্যহস্তীৰ উপদ্ৰৱত সন্ত্ৰস্ত হৈ পৰা জিলাখনত ধূপধৰাৰ সমীপৰ খেকাপাৰাৰ এটা মন্দিৰত তাণ্ডৱ চলোৱাৰ বাতৰি পোৱা গৈছে। এটা বন্যহস্তীৰ জাকে নিশা খাদ্যৰ সন্ধানত খেকাপাৰাৰ মা কালী মন্দিৰত উপদ্ৰৱ চলাই দুৱাৰ টিনপাতৰ ক্ষতিসাধন কৰে। ৰিপৰ্ট BR নিউজ ধূপধৰা গোৱালপাৰা। অঞ্চলটোৰ বা বাতৰিৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ অঞ্চলৰ খা খবৰসমূহ সোনকালে লাভ কৰক। কালি ৰাতি মন্দিৰত গ্ৰিলৰ দৰ্জা এখন ভঙাইছে আৰু টিংকেইখনমান ভঙাই দিছে আৰু 5টা আহে হাতী আৰু গাঁৱৰ মাজত সোমাব খোজে। ৰাইজৰ মানুহখিনিয়ে খেদি দিয়ে। তাৰপিছত আৰু কিবা কৰে আৰু খাবা চাবা নাপাৰ কাৰণে ঘূৰি ফুৰে।